নিউজেছ সুনখুৰী দৰ্শকসকলক এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এজাক বৰষুণতে চিৰাল ফাট দিছে 3,50,00,000 টকীয়া মাথাউৰিৰ দুই পাৰে। ঢকুৱাখানাৰ কহা নদীৰ মাথাউৰি নিৰ্মাণত জলসম্পদ ঠিকাদাৰৰ নিম্নমানৰ কাম। ঢকুৱাখানা জলসম্পদ সংমণ্ডলৰ দ্বাৰা নাবাৰ্ড পুঁজিৰ অধীনত কহা নদীৰ বাওঁপাৰৰ ভঙামুখৰ পৰা মৌ খোৱা মাথাউৰিটোৰ 5,500 মিটাৰৰ পৰা 6,925 মিটাৰ অংশলৈ ওখ আৰু সবলীকৰণৰ বাবে 1,50,00,000 টকা আৰু 2018-19 বৰ্ষৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত মাথাউৰিটোৰ 6,925 মিটাৰ পৰা 9,130 মিটাৰ অংশলৈকে ওখ আৰু সবলীকৰণৰ বাবে 2 কোটি টকা আবণ্টিত হৈছে। বাৰিষাৰ পূৰ্বেই কহা মাথাউৰিটোৰ কাম সম্পূৰ্ণ কৰিব পৰাকৈ 2020 বৰ্ষৰ 6 জানুৱাৰীত মন্ত্ৰী নৱ কুমাৰ দলে কামৰ কৰিছিল শুভাৰম্ভ। ঢকুৱাখানাৰ পৰা পাপু বৰুৱাৰ এক বিশেষ প্ৰতিবেদন, নিউজেছ সুবনসিৰি। কাৰণ ৰাস্তাটো যিটো ষ্টেমত তেওঁলোকে বনালে, আমি শুনিব পাইছোঁ বহুত টকা তেওঁলোকৰ চেংচন হৈছে। সেই চেংচনৰ মতে তেওঁলোকে কামটো ঠিকাদাৰবিলাকে ইমান উন্নত ধৰণে নকৰিলে। কাৰণ ইমানেই চিয়াল ফাট দিছে, সেই চিয়াল ফাট দিয়াত আমাৰ ৰাইজসকলৰ পানী মানে আঁঠুমোৱালৈকে হয়। আমি ঘৰৰ পৰা ওলোৱাবলৈও কিছু অসুবিধা হয়। এতিয়া স্কুলবিলাক লকডাউনৰ কাৰণে বন্ধ আছে। যদি খোলা হয় তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকে আমাৰ স্কুললৈ যাবলৈও মানে বহুত অসুবিধা হ'ব। কাৰণ কিছুৱে গাড়ীয়ে যায়, কিছু বাইকে যায়। সেই হেতুকে আমি মানে বহুত মানে ইয়াত অসুবিধাৰ সন্মুখীন হৈছোঁ। আমাৰ যিহেতু ইয়াৰ পৰা আমাৰ জামুগুৰি চাইডলৈকে যাবলৈ আমাৰ পথটো বহুত কম দীঘলীয়া। সেই দীঘলীয়া ৰাস্তাটো আমি খোজেও যাব পৰা মানে অৱস্থা নহয়, জৰাজীৰ্ণ অৱস্থা। সেইকাৰণে আমি চৰকাৰক বা আমাৰ যিবিলাকে আমাৰ এই ৰাস্তাটো ঠিকাদাৰ লৈছিলে তেওঁলোকক আমি টানি অনুৰোধ জনাব বিচাৰিছোঁ যাতে যিমান পৰ্যায়ৰ উন্নত ধৰণৰ ৰাস্তা হেৰি হৈছিলে সেই ৰাস্তাটো যাতে আমাৰ ইয়াতকৈ অলপ বহল ধৰণে ৰাস্তাটো মানে উন্নত কৰি দিয়ে, আমি তাকে ক'ব বিচাৰিছোঁ। আমাৰ 3 কিবা এটা কোটি টকা আছিলে সেইটো ৰাস্তাটো মাথাউৰি। এতিয়া সেয়া আৰু মাথাউৰি খুলি দিলে। এতিয়া বৰষুণ বতৰ দেখিছে আপোনালোকে, দুইটা চাইড মানে প্ৰকাণ্ড ফাট মেলি আপোনালোকে দেখিছে, চাব আপোনালোকে নিশ্চয় দেখিব। এতিয়া প্ৰকাণ্ড ফাট মেলি আৰু আমি জনাইছোঁ কিন্তু এতিয়ালৈকে আহি কোনো দেখা দিয়েহি নাই। যথেষ্ট সমস্যা হৈছে আমাৰ ৰাইজৰ। মানে আমাৰ আপোনালোকেতো দেখিছে এতিয়া, কাৰণ এইটো বৰষুণ দিয়াৰ লগে লগে ইয়াৰ গোটেই দুবাৰ খহি গৈছে। আৰু আমি বিভাগীয় কৰ্তৃপক্ষক আমি ফোনৰ যোগে জনাইছিলোঁ যে এনেকৈ দুটা ছাইড খহি গৈছে, আমি আপোনালোকে আহি চাওকহি। কিন্তু হ'ব গৈ আছে চাওঁ বুলি কৈ বিভাগৰ মানুহবিলাকে জনাইছে, কিন্তু এতিয়ালৈকে কোনো আহি আৰু উপস্থিত হোৱাহি নাই। তথাপি আমি মানে আমাৰ চৰকাৰলৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ যে কামটো যিটো হৈছে সেইটো যাতে অলপ ভালদৰে আৰু ইয়াত কেইবছৰলৈকে ইয়াত হেৰি আছে সেই বছৰৰ ভিতৰতে আকৌ পুনৰ মেৰামতি কৰি যে ৰাস্তাটো ৰাইজ ওলাব সোমাব পৰা যাতে সুবিধা কৰি দিব পাৰে, আমি তাকে চৰকাৰলৈ অনুৰোধ ৰাখিছোঁ।